हेलो फ्रेंड्स সকলকে স্বাগতম মোৰ ইউটিউব চেনেল ব্লগছ দীপামণিৰ আন এটা নতুন ভিডিও লৈ আৰু আজি আমি দুয়োজনী বহুত বেছি এক্সাইটিং হৈ আছো আৰু কিহৰ কাৰণে এক্সাইটিং হৈ আছো আপোনালোকে থাম্বনেলটো দেখি নিশ্চয় ধৰিব পাৰিছে গতিকে আপোনালোকে আজি মোৰ ভিডিওটো সম্পূৰ্ণ হেকলৈ চাব ঠিক আছে তেনেহলে বেছি পলম নকৰি বলক পাঠশালাত লগ পাম সকলকে फाइनली पाठशाला टाउन पाई गलु आरु एतिया हिसे या सिनेमा हलले गंगासा माजी तो हकलके अलप देखावले चेष्टा करिम आरु ठीक আছে এতিয়া হললে গৈ থাকো সিনেমা সোৱা মানুহে নাই কত শো হ'ব ঠিক নাই চাব পাওনে নাপাও আজি মানুহে হোৱা এতিয়ালৈকে আমি মাথু 4 জনহে হলো তো চাও আৰু অলপ সময় অপেক্ষা কৰি সাকসন কোনো নাই সিনেমা চাবলে মানুহে নাই হেয়ে টিকেটও দিয়া নাই আৰু আমি অলপ সময় অপেক্ষা কৰাৰ কাৰণে ইয়া মাজা খাবলৈ আহিলো দোকানলৈ আৰু বহুত গৰম হেয়ে মাজা খাও এয়া কিবাকে অলপ মানুহ হৈছে এতিয়া টিকেট দিবলৈ ধৰিছে এয়া আমাৰ ফাইনেলি টিকেট হৈ গল আৰু এতিয়া হললে যাম আৰু অলপ দেৰিলে এতিয়া দুজনে যাও ভিতৰলে সিনেমা হললে মানুহটো নাইয়ে চাওকচোন মানুহ হোৱাই নাই আমি ফাৰ্স্ট সোমালো আৰু চাও কিমান হয় এয়া চাওক এতিয়া অলপ হল আৰু মানুহ এইখিনি আৰু ওপৰত আছে অলপ আপোনালোকে ভিডিওটো স্কিপ নকৰি আমাৰ লগত থাকক আৰু গংগা সিনেমাখনৰ দুটামান পাৰ্ট চাওক বেছিকৈতো দিব নোৱাৰিমে এতিয়া আহি গল ইন্টাৰভেল গতিকে আপোনালোকে অপেক্ষা কৰক আমাৰ লগত আকৌ অলপ সিনেমাখন চাবলে কি খাব ক চাহ নে কফি তেনেকুৱা নকৰিব দেই সৰু ছোৱালীজনীৰ প্ৰকৃত পৰিচয় জানিবলৈ আপোনালোকেও গংগা সিনেমাখন চাওক আমি সম্পূৰ্ণ সিনেমাখন চালো গতিকে সম্পূৰ্ণ ঘটনাটো বুজিলো আৰু আশা কৰিছো আপোনালোকেও চাব এয়া সিনেমা হলৰ পৰা আহি গাড়ীত উঠিলো আৰু সঁচাকৈ সিনেমাখন চাই খুব ভাল লাগিছে প্ৰস্তুতি বা মুন্মি বা ৰাগনিতম দা আৰু বাকি সকলোৰে এক্টিং খুব ধুনীয়া হৈছে আপোনালোকৰ আগত মই অলপ শ্বেয়াৰ কৰিছো তো আপোনালোকেও চাব গংগা সিনেমাখন সঁচা খুব ভাল লাগে আৰু এতিয়া গৈ থাকো ঘৰলে কেনেকুৱা আছে কোৱাচোন তুমিও খুব ভালেই হৈছে অসমীয়া সিনেমাখন উন্নতিৰ ফলত যাই আছে লাহে লাহে অভিনয়ৰ ক্ষেত্ৰততো ভালেই অসমীয়া যিবিলাক আমাৰ অভিনেতা অভিনেত্ৰী আছে ভালেখিনি এক্টিং কৰে কিন্তু অকমান কমি আছে আমাৰ টেকনলজিৰ অৱশ্যে টকা খৰচ হয় আজি যেহেতু গম পাইছে ভিডিঅ'টো চাই আপোনালোকে মানুহ খুব কম অসমীয়া চিনেমাত আমাৰ আহিব লাগে অসমীয়া চিনেমা চাবলৈ সকলোৱে টেকনলজি ইউজ কৰিলে পইচা খৰচ হ'ব আৰু এনেকুৱা ক্ষেত্ৰত টেকনলজি ইউজ কৰিব সাহস নকৰে আচলতে অসমীয়া চিনেমাবিলাকত কাৰণ নিজৰ বাজেটটো যদি নুঠে লছ কৰি কিনে কেনেকৈ কৰিব গতিকে আমাৰো ইয়াতে দায়িত্ব এটা আছে যে আমি চিনেমা চাব আহিব লাগে তেতিয়া সেই চিনেমা জগতখন অসমীয়া চিনেমা জগতখন আগবাঢ়িব এইখিনি ঠিক আছে আপোনালোকৰ মোৰ মানুহজনৰ পৰা আজি এনেকৈ কথা শুনি কেনেকুৱা লাগিল সেইখিনি জনাবলৈ একদম নাপাহৰিব তেওঁ চিনেমাৰ বিষয়ে অলপ কৈ দিলে আপোনালোকৰ আগত তো জনাব কেনেকুৱা লাগে খাম দে তুমি দেখো মুখত কিবা আছে এবাৰ আমি হোটেল আহিছো হোটেলত নাখাওঁ যে আকৌ কিবা মিঠাই চিঠাই লৈ যাওঁ ঘৰৰ কাৰণে সিনেমা চাই উঠি এতিয়া দুজন ঘৰ আৰু বহুত বেছি ভাল লাগিছে সঁচাকৈ সিনেমাখন চাই মানুহ বহুত হলে ভাল লাগিল হয় আৰু বেছিকে তো
তো মানুহ কম তথাপিও চাই ভাল লাগিছে ভাবিছিলোতো চাবলৈ নাপামেই তথাপিও যে চাবলৈ পালোঁ আশা কৰি যোৱা মতে আৰু যিসকলে মোৰ ভিডিঅ'বিলাক ইউটিউবত চাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ফেচবুকত চাইছে প্লিজ পেজটো ফ'ল' কৰিব আৰু যিসকলে অলৰেডি কৰিছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ ঠিক আছে তেনেহ'লে আজিৰ ভিডিঅ'ৰ পৰা মই দীপাৱলী বিদায় লৈছোঁ আগলৈ নতুন ভিডিঅ'ৰ সৈতে সকলোকে পুনৰ লগ পাম আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ চাই কেনেকুৱা লাগিছে শেষত জনাবলৈ একদম নাপাহৰিব ঠিক আছে বাই বাই তুমি কৈ দিয়া বাই বাই